হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু লগৰ সকলোকে ফাকুৱা উৎসৱৰ মানে হোলীৰ শুভেচ্ছা জনালোঁ। আৰু আজি আমি হোলীৰ উপলক্ষে মানে আমি লগৰ দুটামান আৰু মই যাম নৰ্থ গুৱাহাটী দৌল গোবিন্দ মন্দিৰলৈ। তাত বহুত ভালকৈ হোলী পাতে হেনো, ফাকুৱা পাতে। চ' আমি তাত চাব যাম আৰু আপোনালোককো দেখুৱাম। চ' ভিডিঅ'টো আপোনালোকে একদম চাই যাব। আমি আহি পালোহি, আহি বাইকখন ইয়াত পাৰ্কিং কৰি ল'লোঁ আৰু এতিয়া আমি চাওঁগৈ কেনেকৈ কি ইয়াত পাতে। মানে আমি আগতে আহি পোৱা নাই, এইবাৰ ফাৰ্ষ্ট আহিছোঁ। আৰু আহি দেখিলোঁ ইয়াত পুৰা মানুহ, একদম মানুহৰ ভিৰ চাওক কিমান ভিৰ হৈ আছে। আৰু পুৰা একদম পূজাৰ নিচিনাকৈ পাতিছে। ইয়াত লাইট চাইট এইবোৰ চব লগাই দিছে, চাওক কিমান ধুনীয়া। ইয়াৰ পৰা আৰু আগলৈ গাড়ী মটৰ একো নিব নিদিয়ে, ন' পাৰ্কিং বা ন' এণ্ট্ৰি। সেয়া মন্দিৰৰ ওচৰত আমি আহি পালোহি আৰু ভিতৰত হৈ আছে নাগাৰা নাম। এতিয়া আমি অলপ ভিতৰত যাম, গৈ তাত বহিবলৈ চকী আছে, গৈ বহিমগৈ আৰু অলপ সময় নাগাৰা নাম উপভোগ কৰিম। ইয়াত ধুনীয়াকৈ আৰু ডাঙৰকৈ দি থোৱা আছে ৰভা আৰু সকলো মানুহে বহি উপভোগ কৰি আছে নাগাৰা নাম। মানুহজনে লগতে ব্যাখ্যাও কৰি আছে আৰু আমিও আহি সেইটো কাৰণে বহিলোঁ আৰু অলপ সময় চাওঁ নাগাৰা নাম। ইয়াত 5 দিনীয়া কাৰ্যসূচীৰে মানে ফাকুৱা উৎসৱটো পাতে, আজি দ্বিতীয় দিন। এয়া হৈছে মেইন মন্দিৰ ভাগ, কিন্তু আজি আমি নোসোমাওঁ ইয়াত, বেলেগ এদিন আহিম। আৰু নৰ্থ গুৱাহাটীত বহুতো ধুনীয়া ধুনীয়া মন্দিৰ আছে, আহিছোঁ গোটেইখিনি এদিনতে ভালকৈ চাম। নাগাৰা নাম চাই থাকোঁতে ডাঙৰকৈ আহিল বৰষুণ আৰু পূৰা বৰষুণ দি আছে। গুগলত চালোঁ, ৰাতিলৈকে বৰষুণে দেখাই আছে। এতিয়া কি হ'ব ভাবি পোৱা নাই আৰু। বৰষুণ যেনে তেনে এৰিলে আৰু ভাবিছোঁ চাহ একাপ আমি সকলোৱে মিলি খাই লওঁ। ঠাণ্ডা ঠাণ্ডা বতৰত গৰম চাহ একাপ খাই লৈ এতিয়া ওলাই থাকোঁ আৰু গুৱাহাটীলৈ বুলি। আমি চালোঁ মেলিলোঁ হৈ গ'ল আৰু চাহ তাহ খাই ওলাই আহিছোঁ। মানে বহুত দিনৰ পৰা নৰ্থ গুৱাহাটীৰ এনেকৈ হোলীৰ উৎসৱৰ কথা শুনি আছিলোঁ, আজি সেইটো কাৰণে চাব আহিলোঁ। ভিডিঅ'টোত বিশেষ একো নাই, জাষ্ট 1-2 মিনিটৰ ভিডিঅ' এটা বনালোঁ আৰু